Hey Rachel, welcome to Manjit Vlogs. আৰু হৈছে গৰু বিহু এই চাক আমাৰ কি নাম আছিল নদীৰ দুধকুমৰা নদীৰ ওচৰত আহি গেলোঁ কৌশিক আছে অংকুৰ আছে এবাৰ আমি মানে আমাৰ গৰুকেইটা পুৱাই আনিছিলে তো মই উঠা নাছিলোঁ এতিয়া গাঁও ধুম মই আৰু গৰু বিহু বুলি গৰুৰ লগতে গা ধুম আজি আৰু গাঁও ধোৱা হোৱাৰ পাছত এখন মেলাত যাম লাষ্ট ব্লগত যে দেখাইছিলোঁ পাৰ্বতী পাহাৰ তাত বম মেলা হ'ব ব্লগটো চাই থাকক তো আৰু এতিয়া মই নামিম মানে আমাৰ ভুল হ'ল অলপমান সোনকালে আহিলে বহুত গৰু লগ পালোঁ সিহঁতে মাৰ তাক মাইক অফ কৰিব লাগিলে চালা আৰু এতিয়া ইয়াত এনেকৈ পুৰা জচত গৰুৰ লগত গৰু বিহু বুলি গাঁও চাউথ হৈ ডাইৰেক্ট আহি পালোঁ পাৰ্বতী পাহাৰৰ এই মেলাত চাওক মানুহ চাওক আহি পালোঁ মানে আহি বহুত টাইমতে পাইছিলোঁ কিন্তু মানে ভিডিঅ'টো আৰম্ভ কৰা নাছিলোঁ এয়া মানুহ এতিয়া অলপ ৰখিলোঁ আমি গোটেইকেইটাই এই ওপৰক লাগি মানুহ চাওক না মানে কি ভাবিলে আচৰিত লাগে পূজা আহিছে নতুন কাপোৰ কিনছে উঠাই উঠছে নামাই নামছে উঠাই উঠছে নামাই নামছে দিছ ইজ মেলা মানে পুৰা যাৱাই যাই আছে উঠাই উঠি আছে নামাই নামি আছে আমি আৰু চিপছ 2 পেকেটমান লৈ ঠাণ্ডা এটা লৈ ওপৰত যাই বহিম ঠাণ্ডা জেগাত বহিম খাম দিছ ইজ লাখ মানে খাওঁ কি আচৰিত জেগা দি আহিছোঁ মানে বিয়াৰ গেমছৰ কথা ভাবি ভাবি আহি আছোঁ মানে কি মানে যেতিয়া অফিচিয়েল ৰাস্তা আছে না মেইন মন্দিৰত ওপৰত উঠা সেই ৰাস্তাটোত মানে পুৰা দুনিয়াৰ মানুহ জাম হৈ আছে আমি অলপ শ্বৰ্টকাট বিচাৰি মানে চাইডেদি কাটি কুটি কাটিয়ে যাই আছোঁ ঐ ঠাণ্ডা গৰম হ'ব সোনকালে মানে চাওক না কি জেগা দি উঠছোঁ একদম ডাইৰেক্ট আৰু এইফালে ডাইৰেক্ট টাউন সোনকালে অপেক্ষাৰ অন্তত ফাইনেলি ইফালে অলপ এটা শিলৰ চাং ৰখিলোঁ আৰু এতিয়াও বহুত মানুহ এই চাওক চবে ছায়া বিচাৰি আছে আৰু এইফালে সিদি ৰাস্তাই নাই মানে সিদি নামি আছে মানুহবিলাক এংকা শ্বৰ্টকাট লাগে গৰমৰ কাৰণে আৰু এটা বস্তু চাই নাছিলোঁ আমি জোনটা শিলৰ তলত বহি আছিলোঁ এই শিলাৰ ওপৰতে মানে চাৰিখান সেই আছে মৌ বহা চাই নাছিলোঁ সৰুকে যায় আমি পুৰা পাহাৰৰ পৰা নামিলোঁ ডাইৰেক্ট মানে ব্লগটোত বিশেষ একো নাই উঠিলোঁ ঠাণ্ডা এটা খালোঁ কুৰকুৰি নিলোঁ খালোঁ উঠিলোঁ নামিলোঁ সেয়ে মানুহ চালোঁ আৰু এইফালে গোটেইকেইটাই কৈ দিবি কিবা কিবি ভাল লাগিছে বহুত এইবাৰ ইমান মানুহ হোৱা নাই মানে মানুহ আহিয়ে থাকে না ইমান হৈছে আহাতকৈ বেলেগ দিনা আহি চাইছে সেইকাৰণে আজি ইমান মানুহ নহ'ল হয় কিন্তু হৈছে বহুত আপোনালোকেও আহক অহা বছৰ এই বছৰত যোনে যোনে অহা নাই অহা বছৰ আহক উপভোগ কৰক ধুনীয়া মনোমোহা দৃশ্য কাৰোবাৰ কিবা ক'বা থাকি গ'ল নেকি ক'বা লগা মানে তেনেকুৱা নাই আহক চাই যাওক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মানে নতুন চেনেল ছাপোৰ্ট কৰক সকলোৱে কাৰণ আমি বঢ়িয়া বনাই যাই আছোঁ তো আজিৰ ব্লগটো দেখিনে লগ পাই আছোঁ এটা নেক্সট ব্লগত নেক্সট মানে 16 তাৰিখৰ পিছত ধামাকাৰ দুটা ব্লগ আহিব অলপ ভাল চাই তো চেনেলটো ছাবস্ক্ৰাইব কৰক